আমি নামফাকে গেটখন পালোহি আৰু গেটখন ইমান ধুনীয়া। এয়া আমি সোমাই গৈছোঁ গেটখন ভিতৰেদি। তাত অলপ মন্দিৰৰ ভিতৰতো সোমাম বুলি ভাবিছোঁ। তাৰপিছত আমি পিকনিক খাবলৈ যাম নদী কিনাৰত। আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু বেছি দেৰি থাকিবলৈ নাপালোঁ। পিকনিক খাই মানুহবোৰে মদ খাই পিনে সোমাইছে দেখি উলিয়াই পঠিয়ালে। সেইকাৰণে বেছি ভিডিঅ' কৰিব নাপালোঁ। অলপ কৰি মেলি আনিছোঁ, তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। হাই ফ্ৰেণ্ড, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'নো কি, নতুন বছৰ আজি ইংৰাজী 1 জানুৱাৰী। আৰু মোৰ ফালৰ পৰা আপোনালোকৰ সকলো পৰিয়াল বন্ধু বান্ধৱী এই নতুন বছৰ শুভেচ্ছা যাচিলোঁ। আৰু নতুন বছৰটো সকলোৱে ভালে কুশলে যাওক। পুৰণা কাৰোবাৰ দুখ কিবা কিবি আছিলে যদি পুৰণা বছৰটোতে এৰি নতুন বছৰটো আৰম্ভণি একদম ভালকৈ সকলোৱে দিনবোৰ যাব লাগে, তাকে কামনা কৰিলোঁ। আৰু আমি আজি আহিছোঁ জয়পুৰ নামফাকে পিকনিক খাবলৈ। আৰু পিকনিক খাবলৈ বুলি ঘৰৰ পৰিয়ালৰ সৈতে আহিছোঁ আৰু এনেই এনজয় কৰিবলৈ। তাকে কেনেকৈনো খাইছিলোঁ, কি কৈছিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তাকে চাই থাকক ভিডিঅ'টো। মন্দিৰত সোমাই মেলি আহি পালোহি নদী কিনাৰৰ ওচৰৰ। তাৰপৰা জেগা বিচাৰি বহি মেলি ল'লোঁ। তাৰপৰা চাহ খালোঁ। চাহ খাই মেলি অকণমান ফুৰি ফটো চটো মাৰিলোঁ। আৰু আজিকালি ফটো নেমাৰিলেনো কেনেকৈ হ'ব পিকনিক খোৱা বুলি, তাকে চবেই ফটো একপি মাৰিলোঁ। আমি মাৰি মেলি তাৰপিছত ভাত পানী খাই আজৰি হ'লোঁ। আমি পিকনিক খাবলৈ আনিছিলোঁ। এয়া ব্ৰইলাৰ মাংস, আলু, খাচী মাংস, গাহৰি ড্ৰাই ফ্ৰাই, এয়া মাছ, এয়া বকলি ভাজি, এইটো ভাতৰ কুকাৰ, এইটো দাইল মই নহয়। ৰাইজ সকলে চবেই খাই আছে। আধা উঠি উঠিলেই
আমি পিকনিক খাই মেলি আজৰি হ'লোঁ আৰু খাই মেলি জেগাও চাফ চিকুণ কৰি থৈ গৈছোঁ। এয়া জাবৰ পলিথিনত ভৰাই লৈ ৰাস্তাত ডাষ্টবিনত পেলাই থৈ যাম আৰু কোনোবা বেলেগ ভাত পানী খাই বৈ আজৰি হৈ জেগা চেগা চফা কৰি মেলি ঘৰলৈ বুলি আহিলোঁ আৰু জাবৰবিলাকো ভৰাই মেলি লৈ আহিলোঁ, তেতিয়াহে বেলেগ মানুহে খাবলৈ পাৰিব। আৰু খাই মেলি আহিলোঁ, আকৌ লগ পাম আপোনালোকৰ নতুন এটা ভিডিঅ'ৰ লগত। আজিলৈ আহোঁ, বাই বাই, হেপ্পী নিউ ইয়েৰ।